हेलो फ्रेंड्स पिपी मिक्स चेनेल आपनर स्वागतम जानाइছো আজি মাঘৰ বিহু হয় সবে ভেলা পুজি জ্বলাব এতিয়া ঘৰৰ আমিও জ্বলাম এতিয়া মই ৰাতিপুৱাই উঠিলো 7টা মানত উঠিলো 7টা মানত উঠি কিনে গা চা ধুলো ধুই কিনে এতিয়া আমি ভেলা পুজি জ্বলাম মাই ঠগি ৰেডি কৰি আছে দেউতাও ৰেডি হৈ আছে ডাঙৰ দাদা ৰেডি হৈ আছে মোৰ ভণ্টি মায়ে ভণ্টিক গা ধুৱাব যাব এতিয়া মই গা চা ধুইছিলোঁ ধুই আহিলোঁ বহুত ঠাণ্ডা লাগি আছে ভিডিঅ'টো আৰম্ভ কৰিব লওক এতিয়া মই গা চা ধুই উঠি এনেকৈ অলপ চাকি ধূপ জ্বলাই কিনে এই মেজিটোৰ ওচৰত দিব চবে গা চা ধুই উঠিলে দেউতাও ময়ো চবে ধুলোঁ এইপিনে বৰমাও পিনে দেখাই আছে কোন মাঘৰ দিব লাগে ধুনীয়াকৈ শৰাইখিনি দিলে পিঠা আপেল এনেকৈ বহুত কিবা বস্তু দিলে বুট দাইল এনেকৈ মায়ে ফুল আনিব গ'ল এতিয়া দেউতা আৰু বৰমা এনেকৈ খৰিখিনি জ্বলাই আছে ইয়াতে জুই জ্বলাই দিবৰ কাৰণে মেজিটোত জুইখিনি জ্বলিল এতিয়া মেজিটোৰ চাৰিওপাৰে ঘূৰিব একপাক ঘূৰি উঠি কিনে মোৰ ভণ্টিতে সেৱা কৰিব তাতে বৰমা সেৱা কৰিলে এতিয়া ডাঙৰ দাদাই এপাক ঘূৰাই কিনে এনেকৈ মেজিটোত জুই জ্বলাই দিব এপাক ঘূৰোৱা হ'ল আৰু এতিয়া মেজিটোত এনেকৈ জুই জ্বলাই দিলে এতিয়া মেজিটো ধুনীয়াকৈ জ্বলিব আৰু ধুনীয়াকৈ সোমাই দিলে চবে সেৱা কৰিব এতিয়া ইয়াতে মাহ তিল দিব মা এনেকৈ হাতত মাহ তিল লৈ আছে চবকে এতিয়া দিব অলপ অলপ আৰু ইয়াতে দেউতাই মাহ তিল দি দিলে ডাঙৰ দাদাও দিলে এনেকৈ মাহ তিল দিব এতিয়া ইটো দাদাও দিব এতিয়া মাহ তিল ঘূৰি ঘূৰি ইয়াতে বৰমাও দিলে মাহ তিল এনেকৈ আৰু মোৰ এতিয়া ভণ্টি দিব এতিয়া ময়ো দিওঁ মাহ তিল এয়া মই মাহ তিল দিলোঁ এতিয়া আমি জুইৰ সেক লওঁ সকলোৱে মেজিটো যোনডাল ৰছীদি গাঁঠিছিলোঁ সেইডাল খুলি গ'ল সেইকাৰণে চাওকচোন মেজিটো কেনেকুৱা হৈ গ'ল আৰু মই এতিয়া শৰাইখন লৈ যাব কাৰণ সিহঁতে চাই পৰিব পাৰে ইয়াতে অলপ প্ৰসাদ দি কিনে এতিয়া শৰাইখন লৈ গ'ল চাকি আৰু ধূপ ইয়াতে থৈ দিছে মেজিৰ কাষত দিয়া সেই শৰাইখনৰ পৰা অলপ অলপ চবকে খাব দিছে মোৰ ভণ্টিয়ে পিঠাখন ল'লে মোৰ ভণ্টিৰ বোলে বহুত তাপ লাগিছে সেইকাৰণে দেউতাই ল'লে তাইক এতিয়া জুইখনৰ বহুত টাইম হৈছে চবেই এতিয়া চাহ পিঠা লাড়ু খাই আছে মোৰ ভণ্টিয়ে ইটাৰ ওপৰত উঠি আছে এনেকৈ এতিয়া আমি ওচৰতে থকা দুৰ্গা মন্দিৰটোত যাম তাতে মেজি জ্বলাব আৰু কিবা কিবি খেল হ'ব তাতে চাওঁ বলক যোৱাৰ আগতে ময়ো অলপ সেক লৈ ল'লোঁ মোক আপোনালোকে দেখাই নাছিল ইয়াতে মই বেলেগকে দেখাই আছোঁ অকল মই অলপ সেক চেক ল'লোঁ লৈ কিনে যাওঁ এতিয়া আমি মন্দিৰ আহি পালোঁ আহি থাকোঁতে ভিডিঅ' নবনালোঁ আৰু মন্দিৰ আহি পালোঁ ইয়াতে আৰু জ্বলাব এতিয়া মেজিটো বহুত মানুহ আহিছে ইয়াতে চাকি ধূপ জ্বলাই থৈ দিছে মই মা আৰু ভণ্টিৰ লগত আহিছোঁ সকলোৱে ৰখি আছে এতিয়া মেজিটো জ্বলাব ইয়াতে দুটা নিউজ চেনেলো হৈছে এটা হ'ল NB নিউজ আৰু এটা নিউজ চেনেল আগতে গ'ল কি আহিছোঁ এইটো গম নাপালোঁ ইয়াতে প্ৰতিবাৰে এনেকৈ মেজি জ্বলোৱা হয় আমি যোৱাবাৰো আহিছিলোঁ আৰু এইবাৰ এনেকৈ মই বৰমাৰ লগত অহাৰ কথা আছিল কিন্তু বৰমাহঁত কাজিৰঙাত গ'ল সেইকাৰণে অহা নহ'ল এনেকৈ
এক পাক ঘূৰি কিনে সিহঁতে জনাই দিব। আৰু এনেকৈ মাইকত গান গাই আছে, সকলোৱে ফূৰ্তি কৰি আছে। মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল, মেজিৰ জুয়ো জ্বলিল মইনা, মেজিৰ জুয়ো জ্বলিল, মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল, মেজিৰ জুয়ো। এনেকৈ নিউজৰ মানুহবিলাকে ভিডিঅ' কৰি আছে। মাহঁতে ছটিয়ালে, যোনে যোনে ঘৰৰ পৰা আনিছে সেইবিলাকো ছটিয়ালে, আমি অনা নহ'ল। এনেকৈ জ্বলৰ লগে লগে ইমান ধোঁহাওলাৰ মেঘ টাইপ লগা হৈছে গোটেইবিলাক। এই মেজিটোৰ ভিতৰত যোনবিলাক বাঁহ দিছে সেইবিলাকৰ বাঁহৰ মাজতো পানী থাকে, সেইকাৰণে ভিতৰত বোমা দিয়াৰ নিচিনা চাউণ্ড উঠি আছে। যিটো জ্বলৰ লগে লগে ইমানটা বাঢ়িল, চবে দূৰত দূৰত গুচি গ'ল। চাওক লগালগ ইমানটা বাঢ়ি গ'ল, সকলোৱে দূৰত গুচি আহিল। ইয়াতে আন এটা ভেলাপুজি আছে, সেইটো এতিয়া জ্বলাব। সেইটো জ্বলাই দিলে দুটা ভেলাপুজিৰ পৰা জ্বলি আছে ন, সেইকাৰণে ইমান চাই উঠিছে চাৰিওপিনে এইবিলাক। এইটো ভেলাপুজিৰ পৰা বেছিকৈ চাই ওলাই আছে, বহুত চাই উৰি আছে, চব মন্দিৰত গুচি গৈছে। আৰু আমি যোনখিনি ঠাইত থাকোঁ সেইখিনি বহুতে ভাল ঠাই হয়। এইখন কাষতে এখন সেই আছে, চোনচালি প্ৰাথমিক চিকিৎসালয়, আৰু এইটো হ'ল দুৰ্গা মন্দিৰ এইটো, আৰু ইপিনে আছে এইটো জগন্নাথ মন্দিৰ। আৰু বহুতে বহল ঠাই হয়, আমাৰ বাৰ্ষিক খেল ধেমালি হ'লেও ইয়াতে হয়। ইপিনে এইটো কালী মন্দিৰ আছে, ঠাইখিনি বহুত মানে সেই হয়, ভাল হয়। আৰু এতিয়া মেজিৰ চাইখিনিলে আমাক চবকে সোধ দি আছে, আমাক দি দিলে, ভণ্টিক দিব। আৰু ময়ো লৈ লওঁ ফটো, মই লৈ ল'লোঁ। এতিয়া সকলোকে প্ৰসাদ দি দিলে, এয়া মোৰ বাইদেউৰ প্ৰসাদ। এনেকৈ সকলোৱে ফূৰ্তি কৰি আছে, নাচি আছে চবে, গান চান বজাই একদম নাচি আছে। দেৰিকৈ ইয়াতে মিউজিক চেয়াৰ হ'ব। আৰু এতিয়া এনেকৈ নিউজ কৈ আছে ইয়াতে, NB নিউজৰ নিউজ কৰি আছে ইয়াতে এনেকৈ। আৰু এনেকৈ সকলোকে সুধিব, আৰু এনেকৈ নাচি থকা মানুহবিলাককো সুধি আছে।
নচা গান গোৱা বহুত হ'ল এতিয়া মিউজিক চেয়াৰ ষ্টাৰ্ট হয় আৰু ময়ো ইয়াতে গৈছোঁ ভাগ ল'ব আৰু এনেকৈ মিউজিক চেয়াৰ চলি আছে আৰু যাই যাই লাষ্টত 3টা ৰ'ল ইয়াতে ফাৰ্ষ্ট ছেকেণ্ড ঘাট হ'ব এইকেইটাৰ ভিতৰত আৰু এনেকৈ চাই আছোঁ আৰু এইটো আউট হয় আৰু লাষ্ট আমি দুটা আছোঁ এতিয়া আমাৰ দুটা ফাৰ্ষ্ট ছেকেণ্ড হ'ব এতিয়া আমাৰ দুটা মাজত চলি আছে মানে এবাৰ ফাৰ্ষ্ট ছেকেণ্ড হয় মই এনেকৈ চলাই আছোঁ চেষ্টা আৰু এনেকৈ দৌৰি আছোঁ আমি আৰু বাটো বহি গ'ল আৰু মই ছেকেণ্ড হ'লোঁ আৰু এতিয়া উঠা বহা চলি আছে মোৰ ভণ্টিও গ'ল উঠা বহা খেলিব আৰু মই আছোঁ উঠা বহাত আমি দুয়োটাই আউট হ'লোঁ মোক সুধিও জোৰত বহাইছিল সেইকাৰণে মাও এতিয়া টেকেলি ভাঙা খেলিব গ'ল এইটো মা এতিয়া গ'ল টেকেলি ভাঙা খেলিব ৰেডি হৈ আছে এতিয়া গ'ল টেকেলিটো আগত আছে আৰু মায়ে হাতে মাৰি দিলে আৰু আপোনালোকক মই এটা বস্তু নেদেখালোঁ তাতে খেল পাতিছিল ন তাতে মিউজিক চেয়াৰ উঠা বহা এনেকৈ পাতিছিল মিউজিক চেয়াৰত খেলত মই ছেকেণ্ড হৈছোঁ আৰু প্ৰাইজ দিছে ফাৰ্ষ্টটোক দিছে 150 টকা ছেকেণ্ডক দিছে 100 টকা আৰু থাৰ্ডক দিছে 50 টকা আৰু মই ছেকেণ্ড যিহেতু এইটো মোৰ 100 টকা দিছে আৰু